বঢ়িয়া वाह वाह बढ़िया तो गाइज गुड मर्निंग और इतना गुड मर्निंग हो थका ना 12টা बाजिल और सबफाले नवबर्षक आदरिबले सकलो साजू इफाले गान बजिए आछे बिहू और माघ बिहू आहि आछे और आज माने आपनालोকক देखुवाम माने जेहेतु नवबर्ष आहि आछे सबफाले माने शूटिंग किछुमान सब कामे कामे व्यस्त सब किछुमाने गान बनाई आछे और आज भाविছো आपनालोকক माने এটা খুব ধুনিয়া লোকেশনত বৰ্তমান আছো মই এটা লোকেশন মোবাইল দেখিছে না সবৰে মোবাইল মোৰ হাতত আৰু ভাবিছো আপোনালোকক দেখাও কোট কোনে গাইছে কি শুটিং তো চাই থাকক মাৰিবা দে এটা এটা মাগে মাৰিম মাৰা মাৰা ধুনীয়া ধুনীয়া ও বঢ়িয়া वाह 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 धुनिया 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 कत शिकिसा निजे निजे शिकिसा नेকি धुनिया তোমাৰ নামটো মোৰ নাম জাহনব গগৈ আৰু ঘৰ ঘৰ বৰ্তমান দনবাত আছো মোৰ মেইন ঘৰ খগুৱা ঠিক আছে বাৰু থ্যাংক ইউ হ'ব পাৰো আজলি মৰম কি পাওঁ ওই আকৌ 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 ফকাস মিস আকৌ লোৱা ফকাস মিস পাইছে আৰু এফালে আছে মোৰ লগত পূজা পূজা কাজে খুব ধুনিয়া লাগিছে ৰে একদম ধুনিয়া লাগিছে কি গানটো শুট কৰি কেনেকুৱা লাগিছে গানটো শুট কৰি কেনেকুৱা লাগিছে আৰু এতিয়াতো নতুন বছৰ আহি আছে তো ক'বাত যোৱা সকলোকে হেপি নিউ ইয়েৰ একদম এডভান্স দি দিছে ৰে আৰু খানা চানা হৈ থাকিব ন খানা চানা হৈ থাকিব একদম বঢ়িয়া বঢ়িয়া practice practice okay কে গুছি যাব রাস্তা এ বৰষুণৰ দিনত কি অৱস্থা হ'ব সুচৈ গলে হল একদম বহি দিলে পুইটকে যাবগৈ এই কৌপুৱালে যে খেলে যে ইয়া পূজা পই দিয়া চিটটা পাবা দিয়া পূজা পই দিয়া চিটটা পাবা তো গাইস ফাইনালি মানে এতিয়া তো লোকেশনৰ পৰা বেলেগ এটা লোকেশনত আহিছো আৰু এফালে ধুনিয়া লোকেশন এফালে মানে পুৰা ৰেডি হৈছে আৰু শুট বিলাক হাই 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 এফালে দোস্তিৰা লগ পাইছে নেকি বঢ়িয়া বঢ়িয়া দুষ্টি কি হ'ল কোনো খাব দিব পোৱা নাই নেকি তাকেইতো কিয় এনেকৈ বহি থকা আছে গেম চাই আছো এই বেয়া কৈছা এইটো এই গেম চাই আছো গেম চাই আছো মানে গেম চলি আছে এক্সা যাবলৈ মই গমেই নাপাওঁ মজা 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 এফালে এফালে আমাৰ হিৰো এই নাপাই যা वाह वाह बढ़िया शूट पूरा चली আছে আৰু বাবু তো এই ইহঁতৰ কিটা বেলেগ বেলেগ চাই আছে নহয় প্ৰেক্টিছ কৰি আছো চিঞৰা মাৰি দে গোটেইকেইটাই গমে পোৱা নাই
লগেটা বক্সটো লাগিব বক্সটো সার্ভিসের খানা আছে তো তো চলি না এহেৰ লাইন লাইন এনেকে ইমাজিন হোৱা লাইন জাগরে মাছতে তই বড় ধুনিয়া কেনে কইনে সাবারু এয়া আহি অন্তিম সময় আৰু বৰ্তমান মই লৈ আছোঁ টাইফুৰ মোবাইলটো আৰু আপোনালোকে চাই আছে টাইফুৰ গীত ব্লগ চেনেলটো ব্লগ চেনেল বুলি নহয় মানে ব্লগ নতুনকৈ ব্লগ কৰিছেতো ল'ৰা একদম পুৰা আৰু বিশেষকৈ ভিডিঅ' হওক বা শ্বৰ্ট ফিল্ম হওক দি থাকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰখাব চেনেলটো আৰু আমাৰ এটা ধুনীয়া গীত আহি আছে অফিচিয়েল গীত পুৱতি ৰদালি য'ত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগ আৰু আমাৰ ওচৰৰে দাদা এজন দিগন্ত নাথ অতি শীঘ্ৰে বিহু আগে আপোনালোকে পাব ধুনীয়াকৈ একদম চাব কৰিব আৰু আজি শ্বুটিং পূৰা পেকআপ হৈ গৈছে আৰু এদিন মানে কৰিব লাগিব আৰু এবেলা কাম আছে তো সেইটো কৰিম আৰু দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে তাৰ বাবে আশা কৰিলোঁ বাই 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 বাই